নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আন দিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ এইসমূহ প্ৰশ্ন আহি থকা গ্ৰেড 3 গ্ৰেড 4 তথা অসম পুলিচ বা আসাম টেট বা অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অতি হেল্পফুল গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব তো বন্ধু বান্ধৱীসকল দেৰি নকৰি আমি বোলা প্ৰশ্ন উত্তৰবোৰ ডিছকাছ কৰাৰ দিশে আগবাঢ়োঁ আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতীয়ৰ দ্বাৰা পৰিচালিত প্ৰথম বেংকটোৰ নাম কি Name the first bank that was managed by Indians. ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰে শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি উড বেংক নেক্সট কুৱেশ্যন নিৰ্বাণীকৰণে সাধাৰণতে কি হ্ৰাস কৰে ডেফৰেষ্টেশ্যন জেনেৰেলি ডিক্ৰিজেছ অপশ্যন দি আছে এ বৃষ্টিপাত বি গোলকীয় উষ্ণতা চি ভূমিক্ষয় ডি খৰাং ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন এ বৃষ্টিপাত ৰেইনফল মনত ৰাখিব নেক্সট কুৱেশ্যন কোন চনত ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হৈছিল when was the first national park in India established অপশ্যন দি আছে এ 1946 বি 1937 চি 1936 ডি 1955 ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি 1936 1936 চনত এই ৰাষ্ট্ৰীয় উদ্যানখন স্থাপিত হৈছিলে আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন স্থাপন কৰিছিলে ছাৰ মেলকম হেলিয়ে সেই প্ৰথমতে এই ৰাষ্ট্ৰীয় উদ্যানখনক হেইলি নেশ্যনেল পাৰ্ক অৰ্থাৎ হেইলি ৰাষ্ট্ৰীয় উদ্যান ৰূপে জনা গৈছিলে কিন্তু পিছলৈ এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম সলনি কৰি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ৰখা হয় আৰু বৰ্তমান ইয়াক জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ৰূপে জনা যায় আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত উত্তৰাখণ্ডত এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈকে কোনখন দেশে 2022ত বিশ্ব শান্তি মঞ্চৰ আয়োজন কৰিছিল হুইচ কাউণ্ট্ৰি হষ্টেড দ্য ৱৰ্ল্ড পিচ ফৰাম ইন 2022 ইয়াৰ অপশ্যন দি আছে এ চীন বি ভাৰত চি পাকিস্তান ডি ৰাছিয়া ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ চীন দেশ নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানে যুক্তৰাষ্ট্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বৰড দ্য স্কিম অফ ইণ্ডিয়া ফেডাৰেশ্যন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ কানাডা নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতি পদৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰাৰ ন্যূনতম বয়স হৈছে মিনিমাম এজ ৰিকুৱাৰ্ড টু কণ্টেষ্ট ফৰ প্ৰেচিডেণ্টশ্বিপ ইজ অপশ্যন এ 30 ইয়াৰ্ছ বি 45 ইয়াৰ্ছ চি 35 ইয়াৰ্ছ ডি 18 ইয়াৰ্ছ ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি 35 ইয়াৰ্ছ 35 বছৰ বয়স হ'লে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ দীৰ্ঘজীৱী প্ৰাণী কোনটো হোৱাট ইজ দ্য লংগেষ্ট লিভিং এনিমেল অন আৰ্থ ইয়াত অপশ্যন দি আছে এ কাছ বি মাছ চি শিশু ডি খৰিয়াল ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন এ কাছ নেক্সট কুৱেশ্যন কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয় হুইচ নেশ্যনেল পাৰ্ক ইজ কল্ড মিনি কাজিৰঙা অপশ্যন দি আছে এ নামেৰি ৰাষ্ট্ৰীয় উদ্যান বি মানাহ ৰাষ্ট্ৰীয় উদ্যান চি ওৰাং ৰাষ্ট্ৰীয় উদ্যান ডি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব পাৰে ইয়াৰে শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওৰাং হৈছে আটাইবোৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান মই আগতেও কৈছোঁ আগৰ ভিডিঅ'টো আকৌ পুনৰ আপোনালোকক মনত পেলাই দি থাকোঁ মাজে মাজে আৰু ডাঙৰখন হৈছে মানাহখন নেক্সট কুৱেশ্যনলৈ আহিছোঁ ভাৰতত কেতিয়া পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় when was the পঞ্চায়তী ৰাজ introduced in the country ইয়াত অপশ্যন দি আছে 1965 বি 1959 চি 1962 ডি 1950 ইয়াত থকা অপশ্যনসমূহৰ ভিতৰত সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি 1959 1959 চনত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়
নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ পূৰ্বে আপোনালোকৰ প্ৰতি এটা সৰু ৰিকুৱেষ্ট, প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি প্ৰথমবাৰলৈ আমাৰ চেনেলটোত ভিডিঅ' চাইছে তেন্তে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমি প্ৰায়ে আপোনালোকৰ মাজলৈ এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহি থাকোঁ। সেয়ে ছাবস্ক্ৰাইব কৰি ৰখাৰ লগে লগে আমি ভিডিঅ' দিয়া মাত্ৰই আপুনি ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। আৰু আমাৰ চেনেলত দি থকা অন্য ভিডিঅ'সমূহ যদি আপুনি চোৱা নাই এবাৰ চাই ল'ব, নিশ্চয় আপোনাৰ যথেষ্টখিনি হেল্প হ'ব। এতিয়া আহোঁ নেক্সট কুৱেশ্যনটোলৈ। ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়াম ক'ত অৱস্থিত? হোৱেৰ ইজ দ্য ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়াম লোকেটেড? অপশ্যন দিয়া আছে এ বেংগালোৰ, বি দিল্লী, চি মুম্বাই, ডি কলকাতা। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি দিল্লী। নেক্সট কুৱেশ্যন। কোনজন বিখ্যাত আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈক ক'লা মুকুতা হিচাপে জনা যায়? হুইচ ইণ্টাৰনেশ্যনেল ফেমাছ ফুটবল প্লেয়াৰ ইজ অলছ' ন'ন এজ ব্লেক পেয়াৰ্ল? ইয়াত অপশ্যন দিয়া আছে এ জিনেদাইন জিদান, বি লথাৰ মেথিউছ, চি বাজিলো, ডি পেলে। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন ডি পেলে। নেক্সট কুৱেশ্যন। পৃথিৱীৰ কয়লা উৎপাদক দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান হৈছে ইন দ্য ৰিয়েলম অফ কোল প্ৰডাকশ্যন ইন দ্য ৱৰ্ল্ড, ইণ্ডিয়া ৰেংকছ এ প্ৰথম, বি দ্বিতীয়, চি তৃতীয়, ডি চতুৰ্থ। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন ডি চতুৰ্থ। নেক্সট কুৱেশ্যন। অঘৰী গ্ৰামীণ জীৱনৰ প্ৰথা মানি চলা জনজাতিটোৰ নাম কি? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন ডি মচাই। নেক্সট কুৱেশ্যন। ভাৰতৰ কোনখন ৰাজ্যৰ এক বিশাল অঞ্চল বনাঞ্চলেৰে আবৃত হৈ আছে? হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইন ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ফৰেষ্ট? অপশ্যন দি আছে এ হিমাচল প্ৰদেশ, বি মধ্যপ্ৰদেশ, চি অসম, ডি কেৰেলা। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন। ভাৰতৰ কোন ৰাজ্যক পঞ্চনদীৰ ভূমি হিচাপে জনা যায়? হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ লেণ্ড অফ ফাইভ ৰিভাৰ্ছ? ইয়াত অপশ্যন দি আছে এ উত্তৰ প্ৰদেশ, বি পাঞ্জাৱ, চি হাৰিয়ানা, ডি জম্মু আৰু কাশ্মীৰ। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন বি পাঞ্জাৱ, লেণ্ড অফ ফাইভ ৰিভাৰ্ছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। পৃথিৱীৰ সৰ্ববৃহৎ মৰাপাট উৎপাদনকাৰী দেশখন হৈছে? ইয়াত অপশ্যন দি আছে এ বাংলাদেশ, বি বাৰ্মা, চি ভাৰত, ডি পাকিস্তান। ইয়াৰ সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন চি ভাৰত। প্ৰিয় বন্ধু বান্ধৱীসকল, ইমান সময়লৈকে MLD এডুকেশ্যন চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। পুনৰ আমি আকৌ লগ হ'ম অন্য এটা ভিডিঅ'ত। আজিলৈ ভিডিঅ'টো দীঘলীয়া নকৰি ইমানতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।